নহ'লহেঁতেন, মানুহৰ জীৱনৰ প্ৰতি কোনো ভাবুকি নাহিলেহেঁতেন, তেতিয়া আমি চবেই দলে লগ লাগি হেঁচা দিলোঁ হয় কি নিৰ্বাচন পাতক। এতিয়া পৰিস্থিতি তেনেকুৱা আছে কি মানে সদায় মানুহ হস্পিটেলাইজ হৈ আছে, মানুহ মৰি আছে। তেনেকুৱা সময়ত এটা মানৱতাৰ এটা কথা আছে আৰু মানুহৰ জীৱনক লৈ কোনোটো ৰিস্ক ল'ব নোৱাৰে, চবেই জীয়াই থকাটো বিচাৰে। তো সেইকাৰণে আমিও হেঁচা প্ৰয়োগ কৰা নাই, স্পেচিয়েলি UPPL দলে আমি হেঁচা প্ৰয়োগ কৰা নাই। কি চৰকাৰে এছেছমেণ্ট কৰি আছে, চৰকাৰৰ হেল্থ ডিপাৰ্টমেণ্ট আছে, চৰকাৰৰ বাকী চব ডিপাৰ্টমেণ্টেই আছে, তো ইলেকশ্যন কমিশ্যনো চাই আছে। তেখেতসকলে যেতিয়া ভাল চিটুৱেশ্যন আহিব নিৰ্বাচন পাতিব, আমি সেইটো বিশ্বাস কৰোঁ। গতিকে আমি হেঁচা প্ৰয়োগ কৰা নাই, কাৰণ কৰোণা ভাইৰাছ চলি আছে। দেখা গৈছে যে হাগ্ৰামামুলিৰ বিটিআৰ চুক্তি সম্পাদিত হ'লে ইয়াত বড় আদিবাসী এটা কাজিয়াৰ সৃষ্টি হ'ব। এই ক্ষেত্ৰত আপুনি কি ক'ব, কিহৰ ভিত্তিত এই কথাখিনি কৈছে? চাওক, হাগ্ৰামা মহিলাৰ এইটো মানে মানুহক প্ৰভোগ কৰিছে। ইয়াৰ ওপৰত হোম মিনিষ্ট্ৰী একশ্যন ল'ব লাগে। যিটো চুক্তিত হোম মিনিষ্টাৰ প্ৰেজেণ্ট আছিলে, যিটো চুক্তিত মুখ্যমন্ত্ৰী প্ৰেজেণ্ট আছিলে, যিটো চুক্তিত মানে গোটেই মানে হোম ডিপাৰ্টমেণ্টৰ বিষয়াবিলাক প্ৰেজেণ্ট আছিলে, সেই সময়ত হাগ্ৰামা মহিলাৰীও নিজে প্ৰেজেণ্ট থাকি পেলাই চুক্তিত স্বাক্ষৰ কৰিছে। আৰু এইখন চুক্তিত যদি আজি তেখেতে কৈছে কি ইয়াত সংঘাত হ'ব, তেনেহ'লে ইয়াৰ ওপৰত চৰকাৰে একশ্যন ল'ব লাগে। ইয়াৰ ওপৰত তেখেতক মানে চকচ দিব লাগে, জবাবদিহি কৰিব লাগে, আৰু তেখেতে প্ৰমাণ কৰি দিয়ক কোনটো দফাৰ কাৰণে এই চুক্তিখন মানে সংঘাত আনিব। তেখেতে ইয়াত ৰাইজক এটা বিপথে পৰিচালনা কৰিছে। ভাৰত চৰকাৰ, অসম চৰকাৰে যিটো চুক্তি কৰিছে, ইয়াত মানে কোনো মদ ভাং খুৱাই পেলাই চুক্তি কৰা নাই। গতিকে এই চুক্তিটো ৰাইজৰ কল্যাণৰ কাৰণে আজি যিমানখিনি অনুষ্ঠান প্ৰতিষ্ঠান আহিছে, ইয়াত সকলো জাতি জনগোষ্ঠীৰ ৰাইজে উন্নয়ন হ'ব। এইটো হাগ্ৰামা মহিলাৰীয়ে নিজৰ ৰাজনীতিটো কণ্টিনিউ নহ'ব, ৰাজনীতি যিটো লাভালাভটো নাপাব বুলি পেলাই আবুল তাবুল বকি আছে। আপুনি কোৱা হিচাপে কেগ ৰিপৰ্টত বহুতখিনি কৰপশ্যনৰ কথা ওলাইছে, একশ্যনটো হোৱা নাই কিয় আৰু কেনেকৈ একশ্যন হ'ব? এতিয়া এলায়েন্স গভৰ্ণমেণ্ট চলি আছে, ইয়াত মানে ৰাজনীতিকভাৱে তেখেতসকলে এলায়েন্স গভৰ্ণমেণ্ট চলি আছে। আজিকালি কৰাপশ্যনৰ কেছবিলাক তেনেকুৱাই হৈ যায়। তো সেইকাৰণে আজি ইয়াত পৰিৱৰ্তনৰ বাহিৰে বেলেগ ৰাস্তা নাই। এই চৰকাৰখনে আৰু আহিলে BPF-এ আকৌ কৰাপশ্যন কৰিব, ৰাইজৰ টকাবিলাক খাই শেষ কৰি দিলে, দুখীয়া মানুহৰ কাৰণে আইওৱা জব কাৰ্ডৰ পইচা খাই দিলে। গতিকে এই যে কৰাপশ্যনবিলাক আহিছে, ইয়াত আজি একশ্যন লোৱা নাই বুলি আমি ৰখি থাকিব নালাগে। আমাৰ এটা সুযোগ আহিছে, চবেই ভোট দিয়ক আৰু এই চৰকাৰটোৰ পৰিৱৰ্তন এটা আনক। মহিলাৰী এটা কথা কৈছে যে তেওঁ কোনো এটা সমষ্টি বিচাৰি পোৱা নাই যাতে তাত হাৰিব, এই বিষয়ে আপুনি কি? তো তেখেতে সমষ্টিবিলাক ঘূৰাই নাই, প্ৰত্যেকটো সমষ্টিতে BPF-এ হাৰিব। গতিকে ইয়াত যদি BPF হাৰা সমষ্টিয়ে বিচাৰি পোৱা নাই, তেনেহ'লে তেখেতে ঘূৰাই নাই। তেখেতে এনেই মানে কাৰোবাৰ ঘৰত যায় হয়তো মানে ভাত পানী খাই আহিছে, তো সমষ্টিত তেখেতে ঘূৰা নাই, সেইকাৰণে দেখা নাই। আমি সমষ্টিত ঘূৰিছোঁ, আমি দেখিছোঁ কি BPF কোনটো সমষ্টিত জিকিব, আমাক কৈ দিয়ক এটা সমষ্টি। UPPL-ৰ লগত BJP-ৰ কোনো মিত্ৰতা আছে নেকি? চাওক, আপোনালোকে যিটো সূৰ্যৰ পোহৰত দেখা পোৱা কথা, সেই কথাটো ইগন'ৰ কৰি সূৰ্যৰ পোহৰত দেখা নাপোৱা কথাটো প্ৰশ্ন কৰি আছে। BPF আৰু BJP এলায়েন্স গভৰ্ণমেণ্ট চলি আছে। গতিকে ইয়াত আৰু বুজাবুজিৰ কোনো প্ৰশ্ন নাহে। UPPL-এ অকলে আমি মানে ইলেকশ্যন খেলিছোঁ, কিন্তু আমি এটা কথা কৈ আছোঁ কি এই অঞ্চলত শান্তি প্ৰতিষ্ঠা কৰাৰ নামত, উন্নয়নৰ নামত সকলো কাম কাজ নিয়াৰিকৈ হ'ব লাগে। সেইকাৰণে চৰকাৰ গঠন কৰাৰ সময়ত আমি কিছুমান দল সংগঠন যোনে মন মিলে আৰু আমাৰ উদ্দেশ্যৰ লগত একেলগে মিলে, তেখেতসকল আগবাঢ়ি আহিলে একেলগে চৰকাৰ কৰিম। কিন্তু এতিয়া আমাৰ কাৰো লগত বুজাবুজি নাই। মাজে মাজে শুনা যায় গোসাইগাঁও মহকুমাখন জিলালৈ পৰিৱৰ্তন হ'ব অসম চৰকাৰে কৈ থাকে, কিন্তু এই ক্ষেত্ৰত কোনো মানে পদক্ষেপ লোৱা দেখা নাযায়। এই ক্ষেত্ৰত আপোনালোকে কি পদক্ষেপ লৈছে গোসাইগাঁওখন জিলালৈ পৰিৱৰ্তন উন্নতিকৰণ কৰাৰ ক্ষেত্ৰত? নাই, আমিতো চৰকাৰতে নাই। এতিয়া আমাৰ চৰকাৰ আহিলে গোসাইগাঁওটো জিলা হ'ব পৰা, গোসাইগাঁওটো জিলা হ'ব পৰা মানে সম্পূৰ্ণ ফিজিবিলিটি আছে, আৰু আমাৰ চৰকাৰ আহিলে আমি গোসাইগাঁওটো জিলা হিচাপে স্থাপন কৰিম। একো ক্ষতি নহয়, এতিয়া আপোনালোকৰহে ক্ষতি হৈছে। আপোনালোকে এতিয়া তাৰ নিউজ কৰিলে কিনি লোৱা বুলি ভাবে, কাৰণ তেখেতে অলৰেডি এনাউন্স কৰিছে মই চব মিডিয়া কিনি লৈছোঁ বুলি। তাৰপিছত যদি আপোনালোকে নিউজ কৰে, আপোনালোকহে ক্ষতি কৰিব, ই কিনা গ'ল বুলি কিনে, বেচা গ'ল।